এনেকে চুতীয়া ৰাখিছ তই মানুহটো তেনেকে চুতীয়া পাম যেতিয়া তোক ডিঙি কাটিম তেতিয়া মই তোক চিনি পাম যেতিয়া দাউদি তোৰ ডিঙিত গপিয়াব পাৰিম তেতিয়া চিনাকি দিম তোক মই যে তোক চিনি পাওঁ তই অসমত আছো মই অসমত আছো চাওঁ কিমান পাৱাৰ আছে কাৰ কিমান পাৱাৰ আছে অসমত পাৱাৰ দেখাব মোৰ অসমলৈ মই পাৱাৰ দেখাব ঠিক আছে ওকে লগ পাম কেলা তই ক'ৰ চুতীয়া অসমটো সৃষ্টি হৈছিলে তেতিয়া চুতীয়া বুটীয়া আছিলে নি আছিলে নে তেতিয়া চুতীয়া বুটীয়া কি বুলি আছিলে পিছত তোৰ বাপেকে জন্ম লৈছিলে নাই কোনে তোৰ বাপেকে ব্ৰিটিছত জন্ম লৈছিলে নাই নাজানো নহয় তই অসমীয়া জ্ঞান নাই কেলা যদি চৰকাৰে যদি পইচা নিদিলেহেঁতেন তই অসমীয়া ভিক মাগি খাবলৈ লাগিলেহেঁতেন তই কেলা এনে চেলাইজ নকৰিবি আমি চৰকাৰৰ পইচা খোৱা নাই আমি খেতি কৰো কাটি কৰো আমি চৰকাৰৰ পইচা খোৱা নাই আৰু তই অসমত কালি আছ নহ'লে তই যে কথাটো ক'লি এই কথাটোতো পৰিষ্কাৰ কৰিছা যদি গভৰ্ণমেণ্টে তোক নচলালেহেঁতেন তই পকা ঘৰ চাব পাৰিলেহেঁতেন নে আই গোবৰ চাব পাৰিলেহেঁতেন তই জানা নাই তই অসমীয়া জাতটো ইমানে বেয়া নে এতিয়া কেলা বেলেগৰ পেটৰ পৰা জন্ম হৈছে কেলা ভাল পেটৰ পৰা জন্ম হৈছে জানো কোনোবা কাৰোবাৰ মতাৰ লগত শুই থাকে মাইকীটো কেলা তাৰ ঘৰত ল'ৰা ছোৱালী হৈছে এইটো নামটো চুতীয়া চুতীয়া কেলা লুটিয়াই দিলেহে কেলা বাৰু ভাল লাগিলে আজি ভাল কথা এটা শিকিলো চুতীয়া কেলা লুটিয়াই দিলেহে তই মোৰ ওচৰত থকাহেঁতেন চুতীয়াই কি মানুহ হয় কি কথা হয় কি কৰে তোক মই বুজাই দিলো হয় তই নিজৰ ঠিকনাটো দিবলৈ তই ভয় কৰিছ মোক ফোন কৰিছ মোক কৈছ কি এনেকে মোক তই গৰু মাংস যেনেকে বনাই কাটি খাওঁ তেনেকে তোক বনাই কাটি খাম আমি এইটো কথা মনত ৰাখিবি তই খানা জ্বলাই দি আছে জেগা চাইছ নাই আমাৰ মিয়াবিলাকৰ লগত লাগিলে কিন্তু বহুত কথা বেয়া আছে বেয়া হয় ন আমি চব জ্বলাই দিম কাটি খাই দিম কেলা দৰকাৰ পৰিলে সিজাই খাম দৰকাৰ পৰিলে